নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই চেনেললৈ। তো বন্ধুসকল, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা যি 264টা পোষ্ট আছিলে গ্ৰেড 1ৰ বাবে আৰু 1226টা পোষ্ট আছিলে ফৰেষ্ট গাৰ্ডৰ বাবে, যিটো ৰিটেন টেষ্ট অনুষ্ঠিত হৈছিল 2 তাৰিখ 4 মাহ 2023ৰ পৰা 9 তাৰিখ 4 মাহ 2023লৈকে। গতিকে যিসকল বন্ধু বান্ধৱীয়ে এই ৰিটেন টেষ্টত কোৱালিফাই হৈছে তেওঁলোকক ৱাৰ্কিং টেষ্টৰ বাবে মতাৰ কথা আছিলে। তো বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ এডমিট কাৰ্ডসমূহ ৰিলিজ পাইছে, যিটোত নেকি আপোনাৰ ছোৱালীৰ বাবে ৱাকিং টেষ্ট হ'ব 16 কিলোমিটাৰ 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়িব লাগিব, আৰু ল'ৰাৰ বাবে দিয়া হ'ব 26 কিলোমিটাৰ, ইয়াতে আপোনালোকে 4 ঘণ্টাৰ ভিতৰত খোজকাঢ়িব লাগিব। গতিকে এই এডমিট কাৰ্ডসমূহ কেনেকৈ ডাউনলোড কৰিব পাৰি বলক চাই লওঁ। আপুনি এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত থকা এডমিট কাৰ্ড ডাউনলোড বুটানত ক্লিক কৰি এই পেজটো লৈ আহিব। ইয়াতে আপোনাৰ এপ্লিকেশ্যন নম্বৰ, আপোনাৰ নাম, ডেট অফ বাৰ্থ আৰু কেপচা কোডটো বহুৱাই ছাবমিট কৰি দিব। যদি ছাবমিট কৰাৰ পিছত আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড হয় তেতিয়াহ'লে আপুনি পাছ কৰিছে, আৰু যদি এডমিট কাৰ্ডখন ডাউনলোড নহয় অৰ্থাৎ আপোনাক হয়তো ন' ৰেকৰ্ড ফাউণ্ড দেখাব পাৰে। যদি এনেকুৱাকৈ দেখায় আপুনি পাছ নাই কৰা বুলি ভাবিব। যদি আপুনি ইয়াতে পাছ নকৰে দুখ নকৰিব আৰু পিছলৈও চেষ্টা কৰি যাওক, এদিন নহয় এদিন নিশ্চয় সফল হ'ব। তো বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ খবৰৰ লগতে বিভিন্ন চাকৰি খবৰসমূহ আপুনি সোনকালে পাই থাকে। গতিকে আকৌ লগ পাম নতুন এটা ভিডিঅ'ত নতুন এটা টপিকৰ সৈতে। তেতিয়ালৈ বাই বাই, টেক কেয়াৰ।